হেল্ল' গাইজ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি কোনো ব্লগ নিদিওঁ, মানে আজি এটা বিশেষ ভিডিঅ' বনাব লৈছোঁ, যিটো ভিডিঅ' চাই হয়তো আপোনালোকো উপকৃত হ'ব বুলি মই আশা কৰোঁ। গতিকে বলক ভিডিঅ'টো চাওক, মানে লাষ্টলৈকে চাব, তেতিয়া গম পাব ভিডিঅ'টো কি হয়। দেশ স্বাধীন হোৱাৰ আগতে আমাৰ কেইবাখনো জাতীয় পতাকা নিৰ্মাণ কৰা হৈছিলে। তাৰ ভিতৰত আছিল প্ৰথমখন জাতীয় পতাকা হৈছে 1906 চনত ইংলেণ্ড আৰু ফৰাচী দেশত বাস কৰা প্ৰৱাসী স্বদেশ প্ৰেমিকসকলে ভাৰতীয় জাতীয় পতাকাৰ পৰিকল্পনা গ্ৰহণ কৰে, য'ত পতাকাখনত 3টা ৰং সন্নিৱিষ্ট কৰা হৈছিল আৰু ওপৰত 7টা তৰা সন্নিৱিষ্ট কৰা হৈছিল। মাজত বন্দে মাতৰম লিখা হৈছিল আৰু তলত এটা সূৰ্য আৰু চন্দ্ৰ অংকন কৰা হৈছিল। কিন্তু এই পতাকাখনো স্থায়ী নহ'ল। পিছত 1916 চনত পুনৰ এটা নতুন পৰিকল্পনাৰে ডাঠ ৰঙা আৰু সেউজীয়াৰে এখন পতাকা তৈয়াৰ কৰা হ'ল। 5টা ৰঙা আৰু 4টা সেউজীয়াৰ দাগ আৰু ওপৰৰ চুকত ইউনিয়ন জেক আৰু সোঁ চাইডে এটা চন্দ্ৰ আৰু তল চাইডে হাতীপতিৰ নিচিনাকৈ কিছুমান তৰা দিয়া হৈছিল। কিন্তু এই পতাকাখনো চিৰস্থায়ী নহ'লে। পিছত 1921 চনত বিজয়ৱাড়াত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ সময়ত অন্ধ্ৰৰ এজন যুৱকে মহাত্মা গান্ধীক ৰঙা আৰু সেউজীয়া ৰঙৰ এখনি পতাকা উপহাৰ দিয়ে। মহাত্মা গান্ধীয়ে তাৰ লগতে বগা ৰং আৰু যঁতৰ সন্নিৱিষ্ট কৰি পতাকাখন এনেদৰে সংস্কাৰ কৰে, য'ত ওপৰত বগা, মাজৰ ভাগ সেউজীয়া আৰু তলৰ ভাগ ৰঙা আৰু সোঁমাজত দৰিদ্ৰ ভাৰতীয় জনসাধাৰণৰ অৰ্থনৈতিক জীৱনৰ প্ৰাণকেন্দ্ৰ যঁতৰ অংকিত কৰিছিল। কংগ্ৰেছ মহাসভাই আনুষ্ঠানিকভাৱে এই পতাকাখন গ্ৰহণ কৰা নাছিল যদিও ইয়ে 1931 চনলৈ ৰাজহুৱাভাৱে ব্যৱহৃত হৈছিল। 1931 চনত আগষ্ট মাহত ৱৰ্কিং কমিটিৰ সকলো সদস্যই সমূহীয়াভাৱে জাতীয় পতাকা ৰচনী প্ৰস্তুত কৰে। সেইমতে 3টা ৰঙৰ সমাৱেশ ঘটোৱাৰ সিদ্ধান্ত লোৱা হয়। ওপৰৰ ডাঠ হালধীয়া, মাজত বগা, তলত সেউজীয়া ৰং থাকিব। মাজৰ বগা অংশত যঁতৰৰ চিহ্ন থাকিব। বোম্বেত বহা কংগ্ৰেছ কমিটিৰ এই পতাকা জাতীয় পতাকা ৰূপে গ্ৰহণ কৰে। ৰং 3টাৰ অৰ্থ প্ৰতীকধৰ্মী বুলি গ্ৰহণ কৰা হৈছিল, য'ত ডাঠ হালধীয়া ৰংটো ত্যাগ আৰু সাহস, বগা ৰংটো সত্য আৰু শান্তি, সেউজীয়া ৰংটো বিশ্বাস আৰু শান্তি আৰু যঁতৰটো সৰ্বসাধাৰণৰ আশা আকাংক্ষাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। দেশ স্বাধীন হোৱাৰ পিছত আমাৰ জাতীয় পতাকাখনত যঁতৰ চিন আঁতৰাই অশোক চক্ৰ স্থাপন কৰা হৈছিলে আৰু বৰ্তমানেও এই জাতীয় পতাকাখন আমাৰ মাজত এতিয়াও প্ৰচলিত হৈ আছে। বেলেগ ভিডিঅ' এটা দিবলৈ ট্ৰাই কৰিলোঁ। যদি ভিডিঅ'টো চাই অকণমান উপকৃত হয় বা যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব।